নমস্কাৰ বন্ধুসকল, আজি আমি পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বন্ধুসকল, আপুনি হয়তো বহুতো চিনেমা চাইছে আৰু সেই চিনেমাবোৰৰ কিছুমান এনেকুৱা দৃশ্য আছে যিবোৰ দেখিবলৈ সঁচাকৈ বহুত আচৰিত লাগে। আজি আমি আপোনালোকক এনে কেইখনমান চিনেমাৰ দৃশ্যৰ কিছু পিছৰ ৰহস্যৰ কথা ক'ম, যিবোৰ দেখি আপুনি আচৰিত হৈ যাব। তেনেহ'লে বন্ধুসকল, আহক আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। নম্বৰ 1, বাহুবলী চিনেমাখন হয়তো আমি সকলোৱে চাইছোঁ। বাহুবলী চিনেমাখনত এই দৃশ্যটো আমি স্ক্ৰীণত যেনেদৰে দেখা পাওঁ, আচলতে এই চিনটো তেনে নহয়। এই চিনবোৰৰ পিছত আছে গ্ৰীণ স্ক্ৰীণ আৰু VFXৰ ৰহস্য। আচলতে গ্ৰীণ স্ক্ৰীণৰ সহায়েৰে আপুনি পাছত থকা বেকগ্ৰাউণ্ডটো সম্পূৰ্ণৰূপে সলনি কৰি দিব পাৰে। এই দৃশ্যটোত এজন মানুহে জীৱটোৰ শিংটো ধৰি থাকে, যাতে এক্টৰজনৰ এক্টিংটো বেছি ৰিয়েলিষ্টিক লাগে, আৰু সেই মানুহজনে নীলা কাপোৰ পিন্ধাৰ বাবে সেই মানুহজনক স্ক্ৰীণৰ পৰা পাছত আঁতৰাব পৰা যায়, আৰু ইয়াৰ পিছৰ সকলোবোৰ কাম VFX টিমে কৰে। সঁচাকৈ ইয়াত এক্টৰসকলতকৈ বেছি এডিটৰসকলে কষ্ট কৰিবলগীয়া হয়। নম্বৰ 2, চেন এণ্ড ৰিচ। আপুনি এই দৃশ্যটো বহুতো ভিডিঅ'ত হয়তো দেখা পাইছে। এই দৃশ্যটো চেন এণ্ড ৰিচ নামৰ চিনেমাখনৰ দৃশ্য, যিটো দেখিবলৈ বহুত আচৰিত লাগে। বৰ্তমান আমি কথা পাতিম ভূমিকম্প অহা চিনটোৰ বিষয়ে, যিটো দেখি এনেকুৱা লাগে যেন সঁচাকৈ মাটি ফাটি গৈছে আৰু বতাহৰ প্ৰকোপত মানুহক উৰুৱাই নিছে। এই চিনটোত সঁচাকৈ মানুহ উৰিছে, কিন্তু বতাহৰ প্ৰকোপত নহয়, তেওঁলোকৰ গাত লাগি থকা বেলৰ সহায়েৰে। কিন্তু এইটো সঁচা যে এই চিনবোৰত এক্টৰৰ এক্টিং বহুত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, আৰু ইয়াৰ পাছৰ সকলোবোৰ কাম কম্পিউটাৰ দ্বাৰা VFX টিমৰ সহায়েৰে কৰা হয়। নম্বৰ 3, ৰিষ্ট অৱ দ্য প্লেনেট অৱ দ্য এপছ। আপুনি যদি এই হলিউড চিনেমাখন চোৱা নাই, তেনেহ'লে এবাৰ নিশ্চয় চাব, কাৰণ এই চিনেমাখনৰ ভিতৰৰ VFX খিনি বহুত ৰোমাঞ্চক। আপুনি আচৰিত হৈ যাব যে এই চিনেমাখনত দেখুওৱা গৰিলাটো আচল নে ডুপ্লিকেট। এই দৃশ্যবোৰ সঁচা কৰিবলগীয়া কাৰণ এক্টৰবোৰৰ বডিত চেন্সৰ লগোৱা হয়, যাতে এক্টৰজনৰ সৰু সৰু কামবোৰো ৰেকৰ্ড কৰিব পৰা যায়। পাছত কম্পিউটাৰত গৰিলাটোৰ গ্ৰাফিকেল মডেল বনোৱা হয়। তাৰ পাছত এক্টৰজনৰ চেন্সৰ মোশ্যন ৰেকৰ্ডিং এই গ্ৰাফিকেল গৰিলাটোত লগোৱা হয়। আচৰিত কথা এইটোৱে যে এই চিনবোৰত এক্টৰসকলৰ গৰিলাটোৰ নিচিনাকৈ খোজ কঢ়া, খোৱা, হঁহা আদি কৰিবলগীয়া হয়। কিন্তু আমি ভাবোঁ এই চিনবোৰ শ্বুটিং কৰিবৰ কাৰণে হয়তো বহুত ডাঙৰ ঠাই লাগে, কিন্তু তেনে নহয়। এই চিনবোৰ এটা সৰু ষ্টুডিঅ'ৰ ভিতৰতে কৰা হয়। আমাৰ শেষত আছে বেটমেন ভাৰ্চেছ ছুপাৰমেন। এই চিনেমাখনৰ সকলোবোৰ ষ্টাণ্ট এক্টৰসকলৰ সলনি বেলেগ ষ্টাণ্টমেনৰ দ্বাৰা কৰোৱা হয়। একশ্যন চিনবোৰত এক্টৰজনক দূৰত ৰখা হয়, যাতে ভুলৰ সময়ত তেওঁৰ গাত আঘাত নাপায়। পাছত VFXৰ সহায়েৰে এক্টৰজনক পিছত ওচৰলৈ অনা হয়। কিন্তু এইটো সঁচা যে এখন চিনেমাত VFXৰ বহুত গুৰুত্বপূৰ্ণ ভূমিকা থাকে, কিন্তু যদি এক্টৰজনে সঠিক এক্টিং নকৰে, তেনেহ'লে এইবোৰ অলাগতিয়াল হয়। বন্ধুসকল, ভিডিঅ'টো চাই কেনে লাগিলে আমাক কমেণ্ট কৰি নিশ্চয় জনাব, আৰু যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।